গাঁওখনৰ নাম বেলগুৰি হয়। গোৱালপাৰা সদৰৰ পৰা মাত্ৰ 20ৰ পৰা 25 কিলোমিটাৰ আঁতৰত, 25 কিলোমিটাৰতকৈ অধিক নহয়। কিন্তু আপুনি যদি গোৱালপাৰা চহৰৰ পৰা আগিয়া বালিজানা হৈ গাঁওখনলৈ আহে, আপোনাৰ এনেকুৱা ভাৱ হ'ব যেন আপুনি আন্দামান নিকোবৰ কোনো অভয়াৰণ্যলৈ গৈ আছে, কোনো অভয়াৰণ্যত বাস কৰি থকা আদিবাসী কোনো গাঁৱলৈ গৈ আছে। অকোৱা পকোৱা কেঁচা পাহাৰীয়া ৰাস্তা আৰু আমি লাহে লাহে আগবাঢ়িছোঁ আমাৰ গন্তব্য স্থানলৈ। আপোনালোকে নিশ্চয় বহু দেশী বিদেশী চহৰ মহানগৰৰ ভিডিঅ' দেখিছে। আজি আপোনালোকক মই এখন গাঁৱৰ বিষয়ে জনাব বিচাৰিছোঁ। আধুনিক বহু সা সুবিধাৰ পৰা বঞ্চিত এখন জনজাতীয় গাঁও। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মই গাঁওখনত গৈ কি দেখিলোঁ সেইখিনি আপোনালোকেও জানিবলৈ চেষ্টা কৰিব। নিজৰা যিখন গাঁৱলৈ গৈ আছোঁ, সেই গাঁওখনৰ চাৰিওফালে এনেকুৱা কেইবাটাও নিজৰা আছে। শীতকালীৰ বাবে আজি নিজৰাটো ক্ষীণাই আছে। ইয়াত পানী কম, কিন্তু বাৰিষা একদম ভৰ্তি হৈ পানী যেতিয়া নামি আহে, সেই দৃশ্য দেখিলে আপোনাৰ মন ভৰি যাব। সঁচাকৈ এনেকুৱা ঠাইলৈ আহি নিশ্চয় মনৰ প্ৰশান্তি পাব নোৱাৰিনে? হয়, কেতিয়াবা সময় পালে আপোনালোকেও আহিবচোন, নিশ্চয় ভাল লাগিব। কোনটো সমষ্টি? গোৱালপাৰা পূব পশ্চিম? গোৱালপাৰা ৱেষ্ট। গোৱালপাৰা ৱেষ্ট, গোৱালপাৰা পশ্চিম সমষ্টি। আপোনালোকৰ MLA কেতিয়াবা আপোনালোকে দেখিছে? কেতিয়াবা মই দেখাতো নাই। ইয়ালৈকে কেতিয়াও অহা নাই? অহা নাই। অতি ইণ্টাৰেষ্টিং কথা। আৰু আপোনালোকে চৰকাৰী সা সুবিধা যিবিলাক চৰকাৰে বৰ্তমান দি আছে পাইছে? সেইবোৰ পাইছে। আমি এতিয়াতো কি ক'ব, এইগিলা স্কুল অলপ অলপ পাইছে। হয়, বাকী এই যে জব কাৰ্ড, তাৰপিছত জব কাৰ্ডৰ কাৰণে এইটো বহুত ডাঙৰ কথা। হয়তো জব কাৰ্ডটো আমি কেতিয়াবা পোৱা নাই। ৰেচন কাৰ্ড? ৰেচন কাৰ্ডটো কেতিয়াবা কাৰোবাৰ ঘৰত 10টো থাকিলে 10টোৰ পৰা 3জন কাটে, মোৰ 7জনৰ পৰা 2জন কাটে, এনেকুৱা হৈ আছে। PMRI ঘৰ? PMRI ঘৰত কেতিয়াবা কেতিয়াবা পাই আছে। অৰুণোদয় পায় নেকি? কিছুমানে পাইছে, কিছুমানে পাইছে। আজি গাঁওখনলৈ জিলাখনৰ আয়ুক্ত মহোদয়ক আমন্ত্ৰণ জনোৱা হৈছিল আৰু ইতিমধ্যে তেওঁ আহি উপস্থিত হৈছে আৰু গাঁওবাসীয়ে তেওঁক এনেদৰে সসন্মানে আদৰি অনা দেখা গৈছে। এই নিৰ্দিষ্ট স্থানত গাঁওবাসীয়ে আহি অতি শৃংখলাবদ্ধভাৱে আসন গ্ৰহণ কৰিছে আৰু পৰম্পৰাগত জাতীয় সম্পদৰে তেওঁক সন্মান জ্ঞাপন কৰি আদৰণি জনাইছে। হাই স্কুলত যাওয়া আৰু ME স্কুলত যাওয়া আৰু ছোট ছোট নাৰ্সাৰী স্কুল ইংলিছত যাওয়াবিলাক আছে। আমাৰ বাৰীৰ দিনত কাদম্বাৰী হৈ আছে, চাইকেল ডাইৰেক্ট আনিব না চাৱা ডাইৰেক্ট আনিব, এনেকুৱা অৱস্থাত আছে। মিনছ মানে পানী আহিলে আমাৰ কাদম্বাৰীত চাইকেলে ৰিঙে নুখুৰাই। এর কারণে আমার এনেকুৱা হ'ব লাগছে সাইকেলটাই দাঙিব না মানুষটাই দাঙিব, এনেকুৱা অসুবিধা হয়েছে।
ডিচি ছাৰ আমাৰ ব্লেক টপ কিবা বাঢ়িলে ভাল হ'ব। যিবিলাক চৰকাৰী আঁচনি ইয়াত ৰূপায়ণ হৈ আছে, ইয়াতে মই দেখিছোঁ যে জল জীৱন মিছনৰ আঁচনি হৈ আছে। এইটো সম্পূৰ্ণভাৱে আপোনালোকে ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা হ'ব। এতিয়া আমদানি জানা নাই, তাৰমানে ভাৰত চৰকাৰৰ এখন আঁচনি আছে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট স্কিম। এই আঁচনিৰ অন্তৰ্গত যিটো নতুন শিক্ষানীতি আহিছে এতিয়া, এই শিক্ষানীতিৰ অন্তৰ্গত এই সৰু শিশু 6 বছৰ বয়সলৈকে শিশুবিলাকক অংগনবাড়ী চেণ্টাৰত তেওঁলোকক প্ৰাথমিক শিক্ষা দিয়াটো এতিয়া বাধ্যতামূলক হৈ গৈছে। কেৱল শিক্ষাই নহয়, তেওঁলোকক পুষ্টিকৰ আহাৰ দিয়া হয় বিনামূলীয়াকৈ। এই অঞ্চলৰ যদি ল'ৰা ছোৱালীবিলাকে এই সেৱাৰ পৰা বঞ্চিত হৈ আছে, আৰু কেৱল ল'ৰা ছোৱালী নহয়, যিসকল গৰ্ভৱতী মহিলা থাকে, প্ৰেগনেণ্ট ওমেন, তেওঁলোকৰ কাৰণে খোৱা বস্তু ফ্ৰীতে দিয়ে চৰকাৰে অংগনবাড়ী চেণ্টাৰৰ পৰা। তেনেহ'লে আপোনালোকেতো বঞ্চিত হৈ আছে। প্ৰণয় ৰয়, তেওঁক বহুত 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 ধন্যবাদ এই কাৰণে দিছোঁ যে তেওঁৰ কাৰণে আজি এনেকুৱা এখন গাঁৱত আহি উপস্থিত হ'বলৈ সক্ষম হৈছিলোঁ। যোৱাকালি তেওঁ মোক ফোন কৰি কৈছিলে যে এখন বিশেষ গাঁও চাবলৈ যাম, আৰু মোৰো আগ্ৰহ বাঢ়িছিল আৰু আহি উপস্থিত হৈছিলোঁ। আৰু আজি আমি ফাইনেলি সেই বেলগুৰি নামৰ গাঁওখনত আহি উপস্থিত হৈছোঁ। সেই গাঁওখন সম্পৰ্কে অলপমান কথা প্ৰণয় দাৰ মুখেৰে জানিব খুজিছোঁ। প্ৰণয় দাক অলপমান গাঁওখন কিয় এইখিনি কথা। আচলতে মই এনেকুৱা দুৰ্গম অঞ্চলবিলাক ঘূৰি ফুৰোঁতে এই গাঁওখনত দেখিলোঁ ডেভেলপমেণ্ট একো হোৱা নাই, কোনো ধৰণৰ তেওঁলোকৰ উন্নয়ন হোৱা নাই। অকণমান আগতে গমেই পালে ইয়াত অংগনবাদী চেণ্টাৰ নাই, চাব চেণ্টাৰ নাই, খোৱা পানীৰ মানে সমস্যা আছে। তাৰপিছত ইয়াত বিভিন্ন মানুহ আহে, এতিয়া মনোৰম প্ৰাকৃতিক পৰিৱেশ, বিভিন্ন মানুহ ইয়াত আহে, কিন্তু ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে দুৰ্গম। গতিকে এই গাঁৱৰ মানুহখিনি সৰল, তেওঁলোকে প্ৰকৃতিৰ লগত কেনেকৈ সহবাস কৰিব লাগে সেই কথাটো যদি আমি শিকিব লগা হয়, আচলতে এই গাঁওবিলাকলৈ আমি আহিব লাগে। প্ৰকৃতি আৰু মানুহৰ যিটো সহবাস, মানে এফালে কোনো ধ্বংস অবিহনে তেওঁলোকে প্ৰকৃতিৰ মাজত আছে। গছ গছনি, শিল, নদী, নিজৰা যি আছে চবকে ধুনীয়াকৈ এফালে ৰাখিছে, আৰু তেওঁলোকে এফালে ধুনীয়াকৈ বসবাস কৰি আছে, তাৰ মাজতে জীৱিকা অৰ্জন কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা এই মানুহখিনিৰ এই যে পাহাৰীয়া শিলবোৰ, ইচ্ছা কৰা হ'লে তেওঁলোকে এই শিলবোৰক জীৱন আৰু জীৱিকাৰ উৎস কৰিব পাৰিলেহেঁতেন, কিন্তু এচটা শিলো তেওঁলোকে নাভাঙে। গছ তেওঁলোকে প্ৰয়োজনতহে কাটে। ঘৰ এটা সাজিব লগা হ'ল তেতিয়া গছৰ প্ৰয়োজন, কিন্তু গছ কাটি শিল ভাঙি তেওঁলোকে জীৱিকা অৰ্জন নকৰে। আৰু এই গাঁওখন প্ৰায় 300 বছৰ পুৰণা গাঁও। গতিকে এই গাঁওবিলাকৰ উন্নতি হ'লেহে সাধাৰণতে আমাৰ দেশৰ উন্নতি হ'ব, অসমৰ উন্নতি হ'ব, গোৱালপাৰাৰ উন্নতি হ'ব। আৰু এই গাঁওবিলাকৰ উন্নয়ন অবিহনে ইয়াত যিটো জালুকৰ উৎপাদন হয়, মানে গোৱালপাৰা জিলাৰ ভিতৰতে আটাইতকৈ বেছি জালুক উৎপাদন ইয়াত হয়, গোলমৰিচটো। অথচ এই মানুহবিলাকে ইয়াৰ পৰা গোলমৰিচ বিক্ৰী কৰিবলৈ নিবলৈ তেওঁলোকৰ সুচল পথ এটা নাই। মাটি কঁঠাল আটাইতকৈ বেছি ইয়াত মানে উৎপাদন হয়, সেইখিনি নিবলৈও তেওঁলোকৰ মানে যাতায়াতৰ সুচল ব্যৱস্থা নাই। সেইকাৰণে আজি ডিচি ছাৰক আমাৰ অনুৰোধ মৰ্মে ইয়ালৈ আহিছিলে, আৰু তেওঁলোকে এই ৰাস্তাটোৰ কাম কৰি দিম বুলি ক'লে, ৰাস্তা এটা বনাই দিব। তাৰপিছত ইয়াত যিখিনি পৰ্যটক আহে তেওঁলোকৰ কাৰণে লেট্ৰিন, বাথৰুম আৰু থাকিব পৰাকৈ, ৰেষ্ট ল'ব পৰাকৈ গৃহ এটা নিৰ্মাণৰ ব্যৱস্থা কৰিম বুলি ডিচি ছাৰে কথা দিলে। সেয়ে আমাৰ সন্তুষ্টি, সেইখিনিয়ে ভাল লগা কথা। আৰু ধন্যবাদ দাদা। কংক্ৰিটৰ মহানগৰীৰ পৰা আঁতৰি এবাৰ এনে গাঁওবোৰলৈ আহক, আপুনি মনৰ প্ৰশান্তি বিচাৰি পাব। ডিচি আগতে কোনোবা ডিচি আহিছিল, চাই গৈছিল বেলগুৰিত কোনো ডিচি আগতে অহা নাছিল। হয়, গতিকে এটা উল্লেখযোগ্য কথা, ডিচি দূৰৰ কথা, এই যে ভোট লাগে, আমি ভোট বিচাৰিবলৈহে ইয়াত আমাৰ MLA কেণ্ডিডেটবিলাক ইয়াত আহে, তাৰ পিছত আৰু কোনো নাহে। হয়, গতিকে সাংঘাতিক ডাঙৰ এটা কথা যে স্বাধীনতা 700 বছৰ পাৰ হৈ গৈছে, তাৰপিছত জিলাখনৰ উপায়ুক্ত আজি প্ৰথমবাৰৰ বাবে আহি এই গাঁওখনত উপস্থিত হৈছে। গতিকে ৰাইজে ভাবি চাওক কথাটো কেনেকুৱা। গতিকে গাঁওখনৰ উন্নতি আমিও বিচাৰোঁ, কাৰণ এনেকুৱা এখন গাঁও যে ইয়াত প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাকৃতিক সম্পদৰে ভৰপূৰ। ইয়াৰ মানুহে শ্ৰম কৰি প্ৰকৃতি সংৰক্ষণ কৰি ৰাখিছে, প্ৰকৃতিক ধুনীয়াকৈ ধৰি ৰাখিছে, আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে খেতি বাতি আদি কৰি তেওঁলোকৰ জীৱিকা উপাৰ্জন কৰিছে। গতিকে তেওঁলোকৰ নিম্নতম প্ৰয়োজনখিনি কমচে কম সেইখিনি পাওক। আমিও চৰকাৰৰ ওচৰত এই ভিডিঅ'ৰ যোগেৰে সেইখিনি আবেদন জনালোঁ। ধন্যবাদ। আজি ইয়াতে থকাৰ প্ৰায় 1983 চনত আহিছোঁ কাকাৰ ইয়াতে।
1983 চনৰ সেই গণ্ডগোলৰ সিহঁতে আহি ইয়াতে বসবাস কৰি আছোঁ কিন্তু আজি পৰ্যন্ত ইয়াত ডিচি বা কোনোবা এটা উপায়ুক্ত কোনো অহা দেখা নাই আজি যিহেতু আহিছে বৰ ভাল লাগিছে আৰু আমাৰ এই পিছপৰা গাঁওখনত আজি যিবিলাক উপদেশ দিছে সেইবিলাকৰ কাৰণে অলপ ভাল লাগিল আৰু ভৱিষ্যতত আহি আমাক সহায় কৰিলে আমি ভাল পাম এয়া আৰু কি কথা সেইকাৰণে অলপো নৰা কৰি গ'ল তেওঁ বহুত ব্যস্ত সেইকাৰণে নৰা হৈ গ'ল আপোনাৰ বক্তব্যৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আমিও তেওঁ কম আপোনালোকৰ গাঁৱৰ কিবা ভাল কৰাৰ কাৰণে হয়